কি সুন্দর নাম অনুরাধা। নমস্কাৰ বন্ধুসকল, মই ৰাজদীপ ৰহা। আপোনালোকে চাই আছে মোৰ চেনেল ৰাজদীপ ব্লগ। তো আজি ৰুমৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এইফালে লগৰটোৱে চব্জি কাটি আছে আৰু বাহিৰত লগৰবিলাকে আৰু কাম কৰি আছে। তো ব'লক আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আজি কি হ'ল মানে আমি য'ত ৰুমত আছোঁ মানে স্কিমটো আমাৰ এইটো হৈছে ধুনীয়াকৈ এইটো ৱাটাৰ চাপ্লাই। এইফালে লগৰকেইটা এইফালে কাম কৰি আছে। তো ইয়াতে ওচৰতে নামঘৰ আছে, মানে নামঘৰ এইফালে এইটো চাইডে আছে। এইফালে দেখিছে নামঘৰত আজি ভাওনা হ'ব। মানে এই ভাওনা চাবি নেকি? ভাওনা চাব হ'ব ন? কেনেকুৱা ভালনে? আজি ভাওনা চাম আমি। এই বিদ্যুৎ চাবি নাই? চাম। এইটো এটা লগৰ এটা চিনাকি কৰি দিছোঁ। ভাওনা ক'ত চাবি? ইয়াতে। ক'ত? ইয়াতে চাম বুলি কৈছে। তো আজি ভাওনা চাম। কাম চাম অলপ আছে, কাম চাম কৰি লওঁ। তো ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাই যাওক। ভাওনাও দেখুৱাম আজি ধুনীয়াকৈ। ওচৰতে ভাওনা পাতিছে যেতিয়া চাব লাগিব যিহেতু। আমি লগৰ দুটা মানে এতিয়া কাম চাই আহিলোঁ, মানে ক'ত কাম হ'ব সেইফালে লগৰটো কোন ক'ত জেগাত কাম হ'ব এতিয়া চাই আহিলোঁ। মানে এতিয়া চাই আহি এতিয়া ভাতটো খাই ল'ম আৰু গোটেইকেইটা লগতে একেলগতে ওলাই আহিম নেকি? হয়, ঠিক আছে, চাই যাওক। তো এইফালে আমাৰ গাইজ, এইফালে আমাৰ ৰাজাদাই এইফালে চব্জি বনাই আছে। স্পেচিয়েল আইটেমটো আপোনালোকক দেখুৱাইছোঁ। এইফালে চাই লওক। তো ধুনীয়াকৈ এতিয়া মছলাটো পৰিছে ন? হালধি দিয়া নাই? হালধি দিয়া নাই। এতিয়া কি আছে ইয়াত? ইয়াত আছে মটৰ আছে, আলু আছে, অঁ, আৰু পাছত হ'ব বিলাহী আছে। বিলাহী আছে আৰু ন? তাৰপিছত পনীৰ হ'ব। পনীৰ হ'ব। একদম পনীৰ চব্জি বনি আছে। এইফালে চাওক, মটৰ, আলু। এতিয়া ভাত খাবলৈ ৰেডি। এইফালে দাদা ভাত খাব ন? এই ভাত খাব আহিবি আকৌ। ভাত খাব দে। এইফালে ভাত বাঢ়ি আছে আমাৰ দাদাজনে। ধৰি কাহি আনো, কাহি আনো। খালি চব ৰাইজে মিলি পিনি তেওঁক মাইকী মানুহ বনাইছে। আমাৰ আছে ভাত খোৱা দেখাই, ভাত খোৱা কেইটা দেখাই। এইকেইটা ভাত খোৱা, এইকেইটা লুকাইছে। চেয়াৰকেইটা দেখুৱাই দে। দেখুৱা আকৌ। এইকেইটা লুকাইছে। এইটো ভাত খাওঁতে যাওঁ। আৰু এইজন সকল আমাৰ কি হৈ যায়, গধূলি হ'লে তেওঁৰ মিছেছৰত ব্যস্ত হৈ থাকে। আৰু এইজন মাইকী আছে, ল'ৰা পুলি আছে, কিন্তু কি কৰিবা, গেমত ব্যস্ত। জীৱনৰ উন্নতি এইটোৱে দখলা, গেম মেন নেকি? গেম মেন। আৰু এইজনৰ কথাটো নকওঁ আৰু ন? বৃদ্ধি কৰাৰ মেইন এক নম্বৰ এইজনে। আৰু এইফালে আমাৰ ক'বলৈ আহি ভাষা নাই মানে। বলদ গৰু বুলি ক'ব পাৰি এতিয়া আৰু। তো এইফালে কাঁহী দিলে এজনক। ছেকেণ্ড কাঁহী আহিছে আমাৰ কৃষ্ণ ধৰিছো আৰু দেই তোমালোকৰ আশীৰ্বাদতে। নধৰিবা বুলি নেকি? ডাইৰেক্ট পাছত ধৰিবা আকৌ। ধৰিব পাৰি বুলি দে মোক কাঁহীখন তেতিয়া। খোৱাৰ পাছতে গম পাম যে নিমখ চেনি কেনেকৈ হৈছে। তাৰ পাছতে ডাইৰেক্ট ধৰিব পাৰিম। নোখোৱাকৈ কেনেকৈ ডাইৰেক্ট ধৰিম আকৌ। বেয়া নাপাব, দাড়ি চাৰি অলপ বাঢ়ি গৈছে আৰু চুলিকেইডাল কমাই দিছোঁ। অলপমান হেণ্ডচমটো নহ'ব পাৰোঁ, কিন্তু এইফালে আমাৰ ৰান্ধনীয়েও ভাত লৈছে। এইফালে মই ল'লোঁ। ধুনীয়াকৈ দেখিছে কেনেকুৱা লাগিছে থালিখন ক'ব অলপ। একো মাংস চাংস নাই, একো মাংস চাংস নাই, খালি পনীৰ আছে দেই। তো এতিয়া আমি খাই লওঁ ধুনীয়াকৈ, তাৰপিছত কামৰ জেগালৈ যাম। তোমাৰ ভাত খাই গ'ল, এওঁলোকে কথা পাতি আছে ধুনীয়াকৈ। কি হ'ল কালি ৰাতি? কি হ'ল কালি ৰাতি বোলে মোবাইল দিলে দিলি? নিশা শুবলৈ অশান্তি কৰিলে চবৰ মোবাইল দলিয়াইছোঁ। অঁ, এটা মোবাইল আহি মোৰ মুখত সোমালেহি। এটা মুখত মোবাইল সোমাই লাগে বোলে। মানে কি হ'ল, চাৰ্জত আছিলে মোবাইলবিলাক ইয়াত। তো ভাইৰাই শুই আছিলে অলপ, মানে টোপনি আছিলে তেওঁলোকৰ, কিবা এটা আছিলে আৰু চাৰ্জত আছিলে তো মোবাইলটো। এটা মোবাইল বাজিলে নহয়, এলাৰ্মটো টিটকৈ চাই থাকিলে এনেকৈ জোকাই দিলে। কাৰ মোবাইল গৈ ক'ত পৰিলেগৈ, এটা মোবাইল গৈ তেওঁৰ মুখত সোমালেগৈ। টিট কৰি থোৱা মোবাইলটোৱে সোমালেগৈ বোলে। নিশাৰ প্ৰব্লেমটো হৈ যায় কি, দিনভৰ গোটেই ঘূৰো মেলো, ছোৱালী চাওঁ, কিবা চাওঁ, মনটো ভাল লাগি থাকে। ধুনীয়াকৈ ৰোমান্টিক সপোনো দেখিব পাৰোঁ। সেই ৰোমান্টিক সপোনৰ মাজত যদি কেনেবা কোনোবা আঘাত যদি কেনেবা কোনোবা দিয়ে নহয়, সেইটো আঘাত মানে আৰু অন্তৰত গৈ পৰে। সেই অন্তৰ ভাঙিলে বুলি ক'লে অন্তৰ ভঙাটো নহয়, মাইণ্ডটো ভাঙি গ'ল ন। মাইণ্ড ভাঙিলে, মোবাইল ভাঙিলে, কি ভাঙিলে বেটাৰ আছিলে যে আমাৰ দৰ্জাখন খোল খোৱা নাছিলে, নহ'লে সেইটো কৰিব সেই ভাওনাস্থলীত পৰিলে হয়। ভাওনা কৰিলেহে মোবাইল ভাল কৰিলা। ভাল লাগিলে ন? তো এতিয়া উঠা, তোমালোকে ভাত চাত খাই মেলি যাব লাগে কামলৈ। এইটো উঠিলে আমাৰ ভাত খোৱা দা।
এইটো ভাত খোৱা আজি যাব কাঁহী বাচনো যাব গৈছে আজি কাঁহী বাচন গৈছে চব কাই বাচন গৈছে তো এইটো মাৰি আছো না মোৰ সৰু ফাকুৰ আছে মোৰ সেইটো ফাকুৰ ভাল আছে তো গাইস আমি এতিয়া বৰ্তমান ভাওনা